নমস্কাৰ বন্ধুসকল মই ৰুবুল শইকীয়া আৰু আপুনি চাই আছে কুইটম্যান ইউটিউব চেনেল বন্ধুসকল যোৱা ভিডিঅটো চালে নে যদি নাই চোৱা সোঁফালে ওপৰত থকা আই বটনত ক্লিক কৰি চাই ল'ব পাৰিব এই ভিডিঅ'ৰ বিশেষ প্ৰশ্নত মই আপোনালোকক এই ফটোখনত থকা ভুলটো উলিয়াবলৈ দিছিলো আৰু এই ফটোখনত থকা ভুলটো হৈছে এই আইটো ইয়াত থকা বাকি সকলোবোৰ আখৰ কেপিটেল লেটাৰ লিখা আছে কিন্তু এই আইটো এটা স্মল লেটাৰ লিখা আছে আৰু এটা কেপিটেল লেটাৰ লিখা আছে গতিকে এই ফটোখনত থকা ভুলটো হৈছে এইটো আৰু এই প্ৰশ্নটো শুদ্ধ উত্তৰ বহু বন্ধু-বান্ধৱীয়ে দিছিল তাৰ ভিতৰত কেইজনমান বন্ধু-বান্ধৱীৰ নাম মই উল্লেখ কৰিব বিচাৰিছো শুদ্ধ উত্তৰ দিয়া প্ৰথম 5 জনৰ নাম আৰু ৰেন্ডমলি সিলেক্ট কৰি লোৱা 5 জনৰ নাম কমে হৈছে গুলাব চন্দ্ৰ ৰয় দাস দীনবন্ধু বুদ্ধ ৰয় বিজু সোনোৱাল দীপজ্যোতি তালুকদাৰ MSO ষ্টেটাছ ভিডিঅ' ব্ৰেণ্টেজ অসম যুগল মাইনা জ্যোতিষ চাৰণীয়া আৰু পল্লৱ ৰয় এওঁলোকে সেই প্ৰশ্নটো শুদ্ধ উত্তৰ দিছিল তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো বন্ধুসকল মই আজি আকৌ আগৰ দৰে আপোনালোকৰ কাৰণে কেইটামান হাতৰ লৈ আনিছো আৰু এই হাতৰবোৰৰ মাজৰ কেইটামান হাতৰ IAS ইণ্টাৰভিউটো সোধা হৈছিল গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো শেষতে আজিৰ বিশেষ প্ৰশ্নটো সোধা হ'ব গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰো আহক বন্ধুসকল প্ৰথম হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে এবাৰ এটা ইণ্টাৰভিউত এজন কেণ্ডিডেটক এটা প্ৰশ্ন সোধা হৈছিল প্ৰশ্নটো আছিল এনে ধৰণৰ তুমি এটা বিল্ডিঙৰ 10 মহলত থকা এখন খিৰিকীৰ পৰা জাপ মাৰিব লাগে আৰু যদি তুমি সেই জাপটো মাৰি বাচি যোৱা তেন্তে তোমাক আমি এই চাকৰিটো দিম তেতিয়া সেই কেণ্ডিডেটজনে 10 মহলত থকা সেই খিৰিকীখনৰ পৰা জাপ মাৰিলে আৰু তেওঁ বাচি গ'ল লগতে তেওঁ চাকৰিটো পালে এইটো কেনেকৈ সম্ভৱ হ'ল সেই কেণ্ডিডেটজনে কি বুদ্ধি উলিয়ালে আপোনালোকে যদি জানে তেন্তে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল সেই কেণ্ডিডেটজনে সেই 10 মহলত থকা খিৰিকীখনত উঠিলে আৰু খিৰিকী বাহিৰৰ ফালে জাপ নেমাৰি ৰুমৰ ভিতৰ ফালে জাপ মাৰি দিলে তেতিয়া হি কোনো দুখ নেপালে আৰু তাৰ জীৱনো বাচিল লগতে হি চাকৰিটো পালে যদি আপুনি এই হাতৰটো ভাল পাইছে তেন্তে এতিয়া লাইক এটা কৰি দিয়ক বন্ধুসকল 2 নম্বৰ হাতৰ আপোনালোকৰ আগত হাতৰটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ দূৰত্ব কিমান যদি আপোনালোকে জানে তেন্তে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে 0 হয় বন্ধুসকল য'ত পাকিস্তান শেষ হয় তাৰ পৰা ভাৰত আৰম্ভ হয় গতিকে ইয়াৰ উত্তৰটো হৈছে 0 বন্ধুসকল 2 নম্বৰ হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে আপোনালোকে সকলোৱে জানে যে নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত প্ৰথম খোজ পেলাইছিল এতিয়া আপোনালোকৰ কাৰণে এটা প্ৰশ্ন হ'ল যে দ্বিতীয়জন মানুহ কোন আছিল যিজনে নেকি চন্দ্ৰত খোজ পেলাইছিল দ্বিতীয় খোজটো কোনে পেলাইছিল চন্দ্ৰত হেইটো আপোনালোকে ক'ব লাগে যদিহে আপোনালোকে জানে তেন্তে কমেন্ট কৰক বন্ধুসকল 20 জুলাই 1969ত যেতিয়া নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত প্ৰথম ভৰি পেলাইছিল তেতিয়া তেওঁৰ লগত এজন মানুহ গৈছিল সেই মানুহজনৰ নাম হৈছে বাজ আলডিন তেওঁ আৰ্মষ্ট্ৰঙৰ লগত গৈছিল আৰু তেওঁৱে দ্বিতীয় খোজটো পেলাইছে প্ৰথম নীল আৰ্মষ্ট্ৰঙে পেলাইছিলে তাৰ পিছতে বাজ আলডিনে খোজ পেলাইছে গতিকে দ্বিতীয় খোজ পেলোৱা মানুহজন হৈছে চন্দ্ৰত দ্বিতীয় খোজ পেলোৱা মানুহজন হৈছে বাজ আলডিন বন্ধুসকল 4 নম্বৰ হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে হেইটো কি যিটো নেকি হস্পিটেলৰ বাহিৰে সকলোতে ফ্ৰীকে পোৱা যায় কিন্তু হস্পিটেলত সেই বস্তুটো কিনিব লগা হয় যদি আপোনালোকে সেই বস্তুটোৰ নাম জানে তেন্তে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল ইয়াৰ উত্তৰ হৈছে অক্সিজেন হয় বন্ধুসকল অক্সিজেন আমি য'তে নাথাকক কিয় ফ্ৰীকে পাওঁ কিন্তু হস্পিটেলত কেতিয়াবা আমি সেই বস্তুটো কিনিব লগা হয় অক্সিজেন কিনিব লগা হয় বন্ধুসকল 5 নম্বৰ তথা অন্তিম হাতৰ আপোনালোকৰ কাৰণে আগবঢ়াইছো হাতৰটো হৈছে কণী আগত পৃথিৱীলৈ আহিছিল নে কুকুৰা আগত পৃথিৱীলৈ আহিছিল যদি আপোনালোকে ইয়াৰ উত্তৰ জানে তেন্তে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত
বন্ধুসকল বৈজ্ঞানিকসকলৰ মতে ইয়াৰ উত্তৰটো হৈছে কুকুৰা প্ৰথম পৃথিৱীলৈ আহিছিল তেওঁলোকৰ মতে এটা কণী সৃষ্টি হ'বলৈ যিখিনি বস্তু লাগে লাগতিয়াল যিখিনি বস্তু লাগে সেইখিনি কেৱল কুকুৰা গাতহে পোৱা যায় কুকুৰা দেহতহে এই বস্তুখিনি পোৱা যায় গতিকে কণী প্ৰথম আহিব নোৱাৰে গতিকে কুকুৰাই প্ৰথম আহিছিল এতিয়া আপোনালোকৰ মনত আৰু এটা প্ৰশ্ন উদয় হৈছে চাগে যে কণী নোহোৱাকৈ পৃথিৱীত কুকুৰা কেনেকৈ উৎপন্ন হ'ল তেওঁলোকৰ মতে পৃথিৱীত এনে কিছুমান জীৱ আছে যিবোৰ নেকি পৃথিৱীত আগৰ পৰাই আছে ঠিক তেনেদৰে কুকুৰাও তাৰ ভিতৰত পৰে কুকুৰাও পৃথিৱীত আগৰ পৰাই আছিল তাৰ পিছতহে কণী উৎপন্ন হৈছে আৰু এতিয়া সময় হ'ল আমাৰ আজি বিশেষ প্ৰশ্ন সোধা আজিৰ প্ৰশ্নত আপোনালোকক মই এই মেথছৰ পাজলটো দিছোঁ এইটো সলভ কৰি আপোনালোকে কমেণ্ট কৰক যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম মই অহা ভিডিঅ'ত উল্লেখ কৰিম গতিকে আজিলৈ নমস্কাৰ জয় আই অসম